1. মাটি চহাবৰ বাবে ব্যৱহাৰ হোৱা প্ৰধান সঁজুলিসমূহ হ'ল A. হাল কোৰ কটাৰী B. ট্ৰেক্টৰ মৈ হাতুৰী C. নাঙল যুৱলি কৰত D. হাল ট্ৰেক্টৰ মৈ 2. তলৰ কোন দুটা উৎসৱ শস্য চপোৱাৰ লগত জড়িত নহয় A. ভোগালী বিহু বৈশাখী B. পোংগল হলি C. দুৰ্গা পূজা ঈদ D. দীপান্বিতা নবান্ন তিনি ঘৰত শস্য সংৰক্ষণৰ বাবে কি গছৰ পাত ব্যৱহাৰ কৰা হয় আম গছৰ পাত নিম গছৰ পাত কঁঠাল গছৰ পাত জাম গছৰ পাত 4 গ্ৰহণী আৰু মেলেৰিয়া ৰোগ কোনবিধ অণুজীৱৰ দ্বাৰা হয় A. প্ৰতজোৱা B. ভাইৰাছ C. শেলাই D. ভেঁকুৰ তলৰ কোনবিধ অণুজীৱই গাখীৰক দৈলৈ ৰূপান্তৰিত কৰে A. এমিবা B. পেনিচিলিয়াম C. ভাইৰাছ D. লেক্টোবেচিলাছ 6 পাউৰুটি প্ৰস্তুতকৰণত তলৰ কোনবিধ অণুজীৱৰ ব্যৱহাৰ হয় A. ৰাইজোবিয়াম B. লেক্টোবেচিলাছ C. ইষ্ট D. প্ৰতজোৱা 7 তলৰ বাক্যটি সম্পূৰ্ণকৈ পঢ়া আৰু প্ৰশ্ন সাপেক্ষে শুদ্ধ উত্তৰ চিনাক্ত কৰা একে জোখৰ সাংশ্লেষিক আহ আৰু প্ৰাকৃতিক আহৰ দুডোখৰ কাপোৰ ক্ৰমে একে সমান পানী থকা দুটা সমান পাত্ৰত থোৱা হ'ল এতিয়া সাংশ্লেষিক আহে তুলনামূলকভাৱে A. কম পানী শোষণ কৰিব B. বেছি পানী শোষণ কৰিব C. একে পৰিমাণৰ পানী শোষণ কৰিব D. পানী শোষণ নকৰিব 8 তলত উল্লেখ কৰা কোনবিধ প্ৰাকৃতিক আহ নহয় A. কপাহ B. ঊণ C. ৰেয়ন D. পাট ন ধাতুৰ নমনীয়তা ধৰ্ম বুলি ক'লে তলৰ কোনটো উক্তি শুদ্ধ A. কোবাই পাতল পাতৰ আকাৰত গঢ় দিব পৰা B. কোবালে বিং বিং টিং টিং শব্দ আদিৰ ধ্বনি সৃষ্টি হোৱা C. টানি তাৱৰলৈ পৰিণত কৰিব পৰা D. চিকমিকাই থকা তলৰ কোনটো বিক্ৰিয়া অপসাৰণ বিক্ৰিয়া হ'ব A. ZnSO plus Fe B. FeSO plus Cu C. ZnSO plus Cu D. CuSO plus Zn 11 পেট্ৰলিয়াম হ'ল এবিধ A. নিঃশেষীয় প্ৰাকৃতিক সম্পদ B. অনিঃশেষীয় প্ৰাকৃতিক সম্পদ C. জলজ সম্পদ D. বনজ সম্পদ
12 কিছুমান ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতব অক্সাইড আৰু এবিধ গেছ উৎপন্ন কৰে গেছবিধৰ নাম কি এ হাইড্ৰজেন বি অক্সিজেন চি কাৰ্বন ডাই অক্সাইড ডি নাইট্ৰজেন 13 দাহ্য পদাৰ্থৰ শুদ্ধ শ্ৰেণীটো চিনাক্ত কৰা এ কাঠ লুৰ গজাল খেৰ বি কাঠ দিয়াচলাই কাঠি খেৰ চি কাঠ কাছ খেৰ ডি খেৰ দিয়াচলাইৰ কাঠি লুৰ গজাল চৈধ্য তলৰ কোনবিধ পদাৰ্থ পৰ্জ্বলক নহয় এ পেট্ৰল বি কাঠ চি তৰলীকৃত পেট্ৰলিয়াম গেছ ডি এলকহল 15 গোটা ইন্ধনবিধ চিনাক্ত কৰা এ কেৰাচিন তেল বি ডিজেল চি কয়লা ডি পেট্ৰল 16 জীৱমণ্ডল সম্পৰ্কে তলৰ কোনটো বাক্য সম্পূৰ্ণ শুদ্ধ এ পৃথিৱীৰ এটা অংশ য'ত সকলো প্ৰাণী বসবাস কৰিব পাৰে বি পৃথিৱীৰ এটা অংশ য'ত সকলো প্ৰজাতিৰ জীৱই বসবাস কৰিব পাৰে চি পৃথিৱীৰ এটা অংশ য'ত সকলো প্ৰজাতিৰ উদ্ভিদ থাকে ডি পৃথিৱীৰ এটা অংশ য'ত জীৱ নাথাকে 17 প্ৰজাতি সম্পৰ্কে তলৰ কোনটো বাক্য সত্য এ প্ৰজাতি একেধৰণৰ বৈশিষ্ট্য থকা আৰু অন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি বি প্ৰজাতি ভিন্ন ধৰণৰ বৈশিষ্ট্য থকা জীৱৰ সমষ্টি চি প্ৰজাতি ভিন্ন ধৰণৰ বৈশিষ্ট্য থকা আৰু অন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি ডি প্ৰজাতি হ'ল সমূহ উদ্ভিদ আৰু প্ৰাণীৰ সমষ্টি 18 এটা মাত্ৰ কোষৰ জৰিয়তে আহাৰ গ্ৰহণ হজম কৰা উশাহ লোৱা ৰেচন ক্ৰিয়া বৃদ্ধি আৰু প্ৰজনন কৰাৰ এটা উদাহৰণ হ'ল এ বেক্টেৰিয়া বি ভেঁকুৰ চি ভাইৰাছ ডি এমিবা 19 শুক্ৰাণু আৰু ডিম্বাণুৰ নিষেচনত তলৰ কোনটো সৃষ্টি হয় এ ভ্ৰূণ বি অণ্ডকোষ চি কণী ডি যোজনকোষ 20 প্ৰকোষকেন্দ্ৰীয় কোষ থকা জীৱ দুবিধ হ'ল এ বেক্টেৰিয়া আৰু ভেঁকুৰ বি বেক্টেৰিয়া আৰু ভাইৰাছ চি বেক্টেৰিয়া আৰু নীলসেউজ শেলাই ডি ভেঁকুৰ আৰু নীলসেউজ শেলাই ধন্যবাদ আগন্তুক ভিডিঅ'ৰ বাবে ভাল লাগিলে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু প্লেলিষ্টত সকলো ভিডিঅ' পাব আপোনালোকে গতিকে প্লেলিষ্টত ভিডিঅ'বোৰ চাব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ